কবিতাৰ শিৰোনাম হৃদয়ৰ দুটা পাৰ। আজিচোন বৰকৈ হেঁপাহ জাগিছে, নেদেখাজনক অজানিতে ধন্যবাদ জনাবৰ মন গৈছে। কত দিনৰ নিৰাশাৰ অন্তত তুমি মোৰ নিচেই কাষত। শাৰীৰিক একাকৃতৰ ঢৌৱে নতুন জীৱনৰ শুভাৰম্ভ কৰিছে। দুটা পাৰৰ যেন সংযোগ, উঠলি উঠা হেঁপাহবোৰে ৰজনীৰ জোনবাইলৈ চাই সুখৰ নিশ্বাস জগাইছে। এটা আশা, এটা সপোন বাস্তৱ হোৱাৰ কামনাত মইচোন তোমাৰ একেবাৰে কাষত। তুমি আজিও নিমাতে থাকিবা, আজিও অত বছৰে যেনেদৰে নিমাতে আছা, আজিও কিয় এষাৰ কথা নোকোৱা? কোৱা আমাৰ সপোনবোৰৰ কথা, কোৱা না। নতুনকৈ আৰম্ভ হোৱা এই সময়কণ নিমাতে নৰবা। মোৰ চকু পানী ওলাইছে, সেয়া চাগে সুখৰ চকুলো। কত বছৰৰ অপেক্ষাকৃত এই মুহূৰ্ত যেন অবিস্মৰণীয়। ত্যাগ নাই কৰা বুলি ভাবিও মই জানো নিমাতে অপেক্ষা কৰা নাই, প্ৰাৰ্থনা কৰা নাই। আজিৰ এই ৰজনীৰ সন্মুখত হেঁপাহবোৰে উঠলিব, মনত হেজাৰ সুখৰ আকৰে দুখবোৰ মচিব। তুমি যে মোৰ হ'লা, মোৰ, তুমি মোৰ, কেৱল মোৰ।